আমার বড়মা এই কটকতলাত 19 বড়োলেণ্ড ডে যেটো সেলিব্রেশন সেইটো আমি সাকসেসফুল বুলি আমি ক'ব পাৰোঁ। আমি মুঠতে সেই চুক্তি সময়ত যিমান দল সংগঠনে আমাক সমৰ্থন কৰিছিলে, লেটাৰত ছাপোৰ্ট দিছিলে, সেই সংগঠনসকলক আমি আজি মাতিছোঁ আৰু আমি আজি এই পেণ্ডেলত আমি পাবলৈ সক্ষম হৈছে। বেংগলী হওক, মুছলিম হওক, গোৰ্খা হওক, ৰাজবংশী হওক, মদাহী হওক, নাথযোগী হওক বা সূত্ৰধৰ হওক বা আছুৰ কথা হওক, সকলো দলকে আমি আজি পাবলৈ সক্ষম হৈছোঁ। মুঠতে আজি 19 বড়োলেণ্ড ডে চেলিব্ৰেশ্যনৰ যিটো কাৰ্যসূচী আমাৰ, সেইটো আমি ছাকচেছফুল বুলি আমি ক'ব পাৰোঁ। চৰকাৰ গঠন নকৰিলে কোনে কৰিব? কোনে কৰিব? প্ৰমোদ বড়োতো চৰকাৰ চলোৱা নাই, আচল চৰকাৰ চলাইছে হেমন্ত বিশ্ব শৰ্মাহে চৰকাৰ চলাই। প্ৰমোদ বড়ো চিফ নহয়, নামতহে চিফ, সি চলাইছে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। বিটিচিত একো কাম নাই তাৰ। এই খাৰিগাঁৱত যোৱা টাইমত একবাৰ, অহা সময়ত একবাৰ কমলা কিনি পেলাই ৰাস্তাত মানুহকে কমলা বিতৰণ কৰে, এইটোৱেই তাৰ কাম। যিমান দিন থাকিছে এই বিলটো বিটিচিয়ে কেনেকৈ দিব? ইয়াৰ বিলো বিটিচিয়ে দিব লাগে বুলি কিবা কিবি কৰি আছে, এইটোতো কেনেকৈ চম্ভৱ? আৰু আজিলৈকে পেণ্ডেল আছে, কিহৰ কাৰণে ৰাখিছে ইমান দিন? অমিত শ্বাহ ডাঙৰীয়া আহিছে, ইয়াৰ দুদিন আগৰ পৰাই পেণ্ডেল আছে আৰু খাৱা দাৱাবিলাকতো চব ৰেডি চম্পল পৰা যায়। আজিলৈকেও দুৰ্নীতিটো আমি ওলাম না, আৰ্থিয়ে কৰি পেলাই পিছত এনেকুৱা আছাম বাচাও, ইয়াৰ পিছত খালী থাকিব হাঠাও। ইয়াত খালী জাগাত কি থাকে পিছত কম। जिगुथि 19 बड'लेण्ड डे फालिनायनि बे हाबाफारियाव एबा फोरबोआव बाहागो लाफैनाय बिटिसिनि गासैबो एमसिएलए नोंथांमोन, आसाम सरकारनि मन्त्रि चन्द्र ब्रह्म बिथां, आरोबाव आगोलनि एक्स एम, आरोबाव लोगोसे गासै मोनब्रैबो जिल्लानि मानगोनां रायजो राजा नोंथांमोन आरो बिटिसिनि बाहेरानिफ्राय नुजाफैनाय गासै मानगोनां रायजो राजा नोंथांमोन, गिबियावनो आङो नोंथांमोन गासैनोबो आंनि गोसो गोरबोनि अननाय, मोजां मोननाय आरो सिबिनायजों लोगोसे आंनि बिग्रायारि सेलिब्रेशन, এই सेलिब्रेशनाव বিটিচি চুক্তি সময়ত 2003 চনত 10 ফেব্ৰুৱাৰী যিসকল সংগঠনে আমাক সহায় কৰিছিলে, এই সংগঠনসকলে আজি আকৌ ইয়াত প্ৰেজেণ্ট আছে। যেনেকৈ আছু, অল আছাম ষ্টুডেণ্টছ ইউনিয়ন, যেনেকৈ বেংগলী, যেনেকৈ আদিবাসী, যেনেকৈ ৰাজবংশী, যেনেকৈ মদাহী, গোৰ্খা, এই সকলো কেনেকৈ চুক্তি হ'বলৈ গৈ আছে, এইবিলাক তথ্যই চাই পেলাই আমাক ভাৰত চৰকাৰৰ সৈতে NOC ছাপৰ্টৰ লেটাৰ এইটো দিছিল। তাৰ কাৰণে মই আকৌ আজিৰ দিনত এই সংগঠনসকলক, নেতা কৰ্মীসকললৈ মোৰ আন্তৰিক শুভেচ্ছা যাচিছোঁ। আকৌ আমি নিশ্চয় পাম এনেকুৱা সহযোগ। এই চুক্তি অকল বড়োসকলৰ লগত বা বিএটিৰ লগত আলোচনা কৰি এই চুক্তিখন হোৱা নাই। ছাপৰ্টৰ লেটাৰ বা সহযোগ এই চুক্তিটো হ'বলৈ পায়। চুক্তি বিটা চুক্তি কোন দল সংগঠনৰ ছাপৰ্ট আছে? না আছুৰ লগত আলোচনা কৰিছে, না বেংগলীৰ লগত আলোচনা কৰিছে, না গোৰ্খাৰ লগত আলোচনা কৰিছে, না আমচুৰ লগত আলোচনা কৰিছে, না এবিএমচিৰ লগত আলোচনা কৰিছে, না ৰাজবংশীৰ লগত আলোচনা কৰিছে। কোন বা মদাহীৰ লগতো আলোচনা কৰা নাই, বা বড়ো সাহিত্য সভাটোৰ লগতো আলোচনা কৰা নাই। অল বড়ো ওমেন ৱেলফেয়াৰ ফেডাৰেশ্যন কোনো
বড় জাতীয় দল সংগঠনৰ লগত আলোচনা কৰা নাই আৰু বেলেগ বেলেগ জাতীয় সংগঠনসকলৰ লগতো আলোচনা কৰি পেলাই এই চুক্তিটো কৰি হোৱা নাই দুইটা চুক্তি কেনেকৈ ভাল হ'ব পৰামৰ্শটো ল'ব লাগিছিল দুইটা চুক্তিৰ আগত নিজে নিজে দাদাগিৰি চুক্তি কৰি আহিছিল মই বোলে চাকৰি হয় মোক একোই দেখাই দিয়া নাই চুক্তিৰ এক ঘণ্টা আগে মোক ক'ব দিলে আপুনি চাকৰি হ'ব লাগিব চাকৰি হয়তো কি ডাঙৰ কথা ভিতৰৰ বা কি আছে নাই হয়তো একো নাজানো চাকৰি হ'ব লাগে কি মই দিয়াটো কি ডাঙৰ কথা চাকৰি হৈছে মোৰ এইটোকে নিজে চাকৰি হৈ পেলাই কিয় ব্ৰিটিছে ব্ৰিটিয়াৰ একোটো এনেকুৱা কৰিবলৈ আৰু পিছত চাই পেলাই কৈছোঁ মই পিছত চাই পেলাই দেখছে ভাল নহয় বস্তু সেইকাৰণে বেয়া হৈ গৈছে